স্ক্ৰিনত থকা নম্বৰত এতিয়াই যোগাযোগ কৰিলে আপোনাক 2খন কুপন বিনামূলীয়াকৈ দিয়া হ'ব। কিন্তু এক শৰ্ত আছে, লগতে আপোনালৈ আছে বিশেষ সুযোগ। 400 টকাত 3খন কুপন পাব, 500 টকাত 4খনকৈ কুপন আগবঢ়োৱাইছে। আৰু তাৰ পাছত আপুনি যদি 10খনকৈ কুপন লয়, 2খন কুপন আপোনালোকক বিনামূলীয়াকৈ দিয়া হ'ব। এই সুযোগ আহিছে, মাত্ৰ ফলাফললৈ 3 দিন আছে। নগাঁও জিলাৰ কচুৱাত বৃহৎ খেলৰ আয়োজন কৰা হৈছিল আৰু এই খেলখন মাত্ৰ 3টা দিন পাছত খেলোৱা হ'ব, য'ত 4খনকৈ আল্ট্ৰাবাছ ৰখা হৈছে। 100ৰো অধিক পুৰস্কাৰ আছে, কেইবাটাও বিলাসী বাহন আছে, 2চকীয়া বাহন আছে। আৰু ফলাফললৈ 3 দিন থকাৰ পূৰ্বে আপোনালৈ এই বিশেষ সুযোগ আগবঢ়োৱা হৈছে। 150 টকাৰ কুপন, এখন কুপনৰ দাম 150 টকা, য'ত আপুনি 400 টকা দিলে 3খন কুপন পাব, 500 টকা দিলে 4খন কুপন পাব। লগতে যদি কোনোবাই 10খন কুপন লয়, 2খন কুপন সম্পূৰ্ণৰূপে বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব। গতিকে পলম নকৰি স্ক্ৰীনত থকা নম্বৰত তেতিয়াই যোগাযোগ কৰি আপুনি এখন কুপন লৈ আপোনাৰ ভাগ্য পৰীক্ষা কৰক। এই খেলখনৰ শুভাৰম্ভণি কৰিছিল নগাঁও জিলাৰ কচুৱাত জাতীয় বিদ্যালয় নিৰ্মাণৰ সাহায্যাৰ্থে জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাই। বৰ্তমান কুপনৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে, গতিকে পৰৱৰ্তী সময়ত আপোনালোকে কুপন নাপাব। আজিয়ে হয়তো শেষ দিন হ'ব পাৰে কুপন লোৱাৰ। গতিকে পলম নকৰি স্ক্ৰীনত থকা নম্বৰত যোগাযোগ কৰি এখন কুপন লৈ লওক।